নমস্কাৰ জয় হিন্দ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম চিনাপৰ বিষয়ে। চিনাপ কেনেকুৱা ধৰণে ইম্প্ৰুভ কৰিব পাৰি। আপোনাৰ কি চিনাপ এতিয়া 6টা 7টা মাৰি আছে নেকি? যদি এক্সেলেণ্ট মাৰিব পৰা নাই তেন্তে আজি মোৰ ভিডিঅ'টো চাওক। মোৰ বিশ্বাস আপোনালোকে বহুত কম দিনৰ ভিতৰত আপোনালোকে চিনাপ এক্সেলেণ্ট মাৰিব পাৰিব। আজি মই আপোনালোকক দেখাম চিনাপ মই কেইটা মাৰিব পাৰোঁ, আপোনালোকক লাইভ দেখাম। চ' এনেকুৱা ধৰণে এক্সাৰচাইজ কৰি মোৰ ইম্প্ৰুভ হৈছে, সেইকাৰণে মই আপোনালোকক কওঁ আপোনালোকে এনেকুৱা ধৰণে এক্সাৰচাইজসমূহ কৰক। মোৰ বিশ্বাস আপোনালোকৰ বহুত ইম্প্ৰুভ হ'ব। ময়ো জেনেৰেলি আগতে 7টা 8টা মাৰিব পাৰিছিলোঁ, হায়েষ্ট 8টালৈকে মাৰিব পাৰিছিলোঁ। এতিয়া মই 14টা 15টা মোৰ 20টালৈকে যায়। সেইকাৰণে মই আপোনালোকক লাইভ দেখাম আজি কেইটা মাৰিব পাৰোঁ। তেন্তে বলক মই এক্সাৰচাইজখিনি দেখাম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 যোৱাবাৰ দেখা পাইছিলে আপোনালোকে অসম পুলিচত চিনাপ দিছিলে। বহুতে চিনাপ মাৰিব পৰা নাই। যিসকলে মাৰিব পাৰিছে বা যিসকলে মাৰিব পাৰে তেখেতলোকৰ কাৰণে এইটো ভিডিঅ' নহয়। মই দেখাম সেইসকলক যিসকলে চিনাপ এক্সেলেণ্ট মাৰিব পৰা নাই আৰু আগতেও যিসকলে ইণ্টাৰভিউ দিছে তাতো এক্সেলেণ্ট মাৰিব পৰা নাই, প্ৰেক্টিছতো এক্সেলেণ্ট মাৰিব পৰা নাই। আপোনালোকে চিনাপৰ কাৰণে কেনেকুৱা ধৰণে প্ৰেক্টিছ কৰিব তাৰ কাৰণে। চ' তেন্তে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চিনাপৰ কাৰণে আপোনালোকে প্ৰথমতে এনেকৈ কৰিব, মই দেখাম। প্ৰথমতে জাষ্ট ধৰি পেলাই ওলমি থাকিব। 2ৰ পৰা আপোনালোকে 1ৰ পৰা 2 মিনিট সময় আপোনালোকে এনেকৈ ওলমি থাকিবলৈ চেষ্টা কৰিব। নেক্সট তেতিয়া বলক মই এইটো দেখাম। এনেকুৱা ধৰণৰ ওলমি থাকিব, গোটেই গাটো তলৰ ফালে এৰি দি নৰ্মেলকৈ একদম এৰি দি আপোনালোকে এনেকৈ ওলমি থাকিব। এনেকুৱা ধৰণে আপোনালোকে 1ৰ পৰা 2 মিনিট সময় ওলমি থাকিব। ওলমি থাকি নেক্সট আপোনালোকে অলপ ৰিলেক্স হ'ব। এনেকুৱা ধৰণে ৰিলেক্স হৈ আপোনালোকে নেক্সট কৰিব। এই নেক্সট এক্সাৰচাইজটো কৰাৰ আগত মই আপোনালোকক কেইটামান কথা কওঁ, যাতে আপোনালোকে চিনাপটো মাৰিলে আপোনালোকৰ বাইচেপ হওক ট্ৰাইচেপ হওক, আপোনালোকৰ এইখিনিত বহুত পাৱাৰ লাগিব। পেটত হওক, ফেটছত বহুত এফেক্ট কৰে। সেইকাৰণে আপোনালোকৰ ফেটছৰ কাৰণে হওক আপোনালোকে বহুত এক্সাৰচাইজ কৰিব লাগিব। যিহেতু আমাৰ পেট বহুত টানে, চিকুট মাৰি ধৰে। বাইচেপত আপোনালোকৰ বহুত পাৱাৰ থাকিব লাগিব। আপোনালোকৰ শ্ব'ল্ডাৰত পাৱাৰ থাকিব লাগিব। যাতে বলক নেক্সটটো দেখাওঁ। এই পাৱাৰকেইটা আনিবলৈ হ'লে আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব লাগিব, বুক ডাউন মাৰিব লাগিব। চ' নেক্সটটো মই দেখাওঁ। এনেকৈ ধৰি পেলাই এনেকৈ লাহে লাহে এনেকৈ উঠিব। এনেকৈ অলপ সময় ৰাখি পেলাই নেক্সট এনেকৈ আকৌ লাহে লাহে তলৰ ফালে যাব। এনেকুৱা ধৰণে যাব। এনেকুৱা ধৰণে 3টাকৈ মাৰিব। ৰেগুলাৰ 3টা প্লাছ মাৰিব। মই আপোনালোকক দেখাবৰ কাৰণে এটাহে মাৰিছোঁ। নেক্সট আপোনালোকে যিহেতু মই কৈছোঁ বাইচেপৰ কাৰণে চিনাপটো বহুত প্ৰয়োজনীয়। ট্ৰাইচেপৰ কাৰণে এনেকুৱা ধৰণে মাৰিব। এনেকৈ ধৰি এনেকৈ উঠি ল'ব। উঠি লৈ পেলাই আপোনালোকে জাষ্ট মাৰিব। এনেকুৱা ধৰণে মাৰিব। যেইটা পাৰে মাৰিব, 4টা 5টা যিমানটা পাৰে মাৰিব। মাৰি পেলাই এইকেইটা মাৰিলে আপোনালোকৰ ফেটছত লাগিব, বাইচেপ ট্ৰাইচেপত বহুত পাৱাৰ আহিব। সেইটো মাৰিব। আপোনালোকে নেক্সট চিনাপ মাৰাৰ সময়ত আপোনালোকে যে মাৰিব পৰা নাই তেন্তে আপোনালোকে যেইটা পাৰে নিজে মাৰি ল'ব। মাৰি পেলাই নেক্সট আপোনালোকে বেলেগ এজনৰ হেল্প লৈ ল'ব। এনেকুৱা ধৰণে এনেকৈ নৰ্মেল মাৰি ল'ব। মাৰি পেলাই আপোনালোকে নেক্সট বেলেগ এজনে হেল্প দিব। নামাৰ সময়ত মোক ক'বলৈ নামিব। বুক ডাউন মাৰিলে এইটো ভাজে ধৰোঁ। আপোনালোকে এইটো এনেকুৱা ভাজে ধৰিব, উল্টাকৈ ধৰিব। ধৰি পেলাই আপোনালোকে বুক ডাউন মাৰিব কি চিনাপ মাৰিবলৈ চেষ্টা কৰিব। যিমানটা পাৰে সিমানটা মাৰিব। সেইটো যেইটা পাৰে মাৰিব। মই আপোনালোকক দেখাবৰ কাৰণে চিম্পুল দুটা কৰি দেখাইছোঁ। এইটো কৰিব। কৰি পেলাই আপোনালোকে নেক্সট আকৌ চেম পজিশ্যনত আপোনালোকে উঠি পেলাই অলপ সময় ওলমি থাকিব। কিন্তু অলপ বহলাই ল'লে
বহলাই লৈ পেলাই এইটো এনেকুৱা ধৰণে দিব। অলপ সময় ভালেমান সময় এনেকুৱা ধৰণে দিব। এইকেইটা এক্সাৰচাইজ কৰিব। নেক্সট মই আপোনালোকক চিনাপৰ আৰু কেইটামান এক্সাৰচাইজ আছে, সেইকেইটা এক্সাৰচাইজ দেখাম। চ' এইকেইটা এক্সাৰচাইজ কৰক। এইকেইটা এক্সাৰচাইজ কৰক আপোনালোকে। কৰাৰ পিছত মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা ধৰণৰ এক্সাৰচাইজখিনি কৰি আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰমাণ পাইছে, ফল কেনেকুৱা ধৰণৰ পাইছে। চ' মই ভাবোঁ ভাল ফল পাব। ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।